এয়া আজি পালোহি বা ঘৰত আৰু পাছফালে আহি বহি আছোঁ এই গঁৰালৰ ওচৰতে চাহ খালোঁ আৰু এইফালে আমাৰ বেটি তাৰপিছত বেটিক চুলি গুঠি দিলোঁ এতিয়া বোলে মোক গুঠি দিয়া মই কৈছোঁ নালাগে বুলি হ'লেও মানে একদম চাওঁ কেনেকৈ হ'ল বাবা বেনি গুঠিছে আজি থাকিম এনিশা তাৰপিছত কাইলৈ যাম আজি হৈছে নেক্সট ডে আৰু এতিয়া খাবৰ কাৰণে উলিয়াই লৈছোঁ ৰুটি চাহ আলু ভাজি আৰু যোৱাকালিৰ মাংস আছিলে মাংস অকণ খালোঁ আৰু এতিয়া গা চা ধুই মেলি আজৰি হৈছোঁ আৰু এতিয়া চুলিখিনি ফনিয়াই লৈছোঁ আৰু আজি যাবলৈ ওলাইছোঁ বাহঁতৰ ইয়াতে এখন খেল হৈছে NTPS মানে নামৰূপ থাৰ্মেলৰ যিবিলাক মহিলা আছে সেই মহিলাসকলৰ কাৰণে এখন খেল প্ৰতিযোগিতা আয়োজন কৰিছে গতিকে সেই খেল প্ৰতিযোগিতাখন চাবৰ কাৰণে আগবাঢ়িছোঁ খেলত বৰ বিশেষ বেছি খেল নাই কাবাডী আছে কাবাডী টীম হৈছে এইবিলাক কনকলতা সতী সাধনী মূলা গাভৰু আৰু জয়মতী গতিকে এই 4টা টিমে খেলিব কাবাডী তাৰপিছত আছে তিনিঠেঙীয়া দৌৰ আৰু মুখত চামুচ লৈ তাৰ ওপৰত মাৰ্বল লৈ যিটো দৌৰ প্ৰতিযোগিতা হয় সেই প্ৰতিযোগিতাটো হ'ব আৰু এতিয়া কাবাডী আৰম্ভ হ'বলৈ লৈছে এই আৰম্ভ হৈছে প্ৰথম টিম গৈছে কাবাডী কৰি আৰু এই কাবাডী খেলখনতে খেলিছে মোৰ বাইদেউ বাইদেৱে যি খেলি পোৱা নাই আগতে এইবাৰ প্ৰথম খেলিছে কি হ'ব নাজানো ভয়ে খেলিছে আৰু তাই আৰু আমি চাই আছোঁ আৰু খেল এতিয়া কোনে জিকে কোনে হাৰে পিছতহে গম পাম bonus point টিম মূলা গাভৰু আক্ৰমণ কৰিছে উপায় নাই দেখিছে আপোনালোকে জয়মতী আক্ৰমণ লগে আক্ৰমণ কিন্তু টিমতো ওখ হয় সোমাই যা ধৰ বৰুৱা নেৰিবা সোমাই বিশেষ দেখা গৈছে অতি সুন্দৰ আৰু এইখিনিতে কাবাডী খেলখন সুন্দৰ পৰিসমাপ্তি হৈছে তাৰপিছতে আৰম্ভ হৈছে মুখত চামুচ লৈ তাৰ ওপৰত মাৰ্বল লৈ যিটো দৌৰ প্ৰতিযোগিতা হয় সেইটো আৰু মই বা ঘৰত ফুৰিবলৈহে গৈছিলোঁ গতিকে মই নেখেলোঁ বুলি ভাবিছিলোঁ কিন্তু বায়ে মোক জোৰ জবস্তি কোৱাৰ কাৰণে মই খেলিলোঁ দেখিছেনে সেইগৰাকী স্পীড গৈছোঁ ফাইনেল ৰাউণ্ড পালোঁগৈ আৰু ফাইনেল ৰাউণ্ড পোৱাৰ পিছতে মই জিকি গ'লোঁ মানে গ'ল্ড মেডেল পাই গ'লোঁ মানে ফুৰিবলৈ গৈও যে খেলি গ'ল্ড মেডেল এটা পালোঁ খুব বেছি ভাল লাগিছে তাৰপিছতে তিনিঠেঙীয়া দৌৰ হ'ল এয়া দেখিছেনে ইমান বেছি জমনি হৈছিল নহয় আমি কিন্তু থাকি গ'লোঁ যে জোত খাই মানে পৰিয়ে গ'লোঁ ইয়াৰ পিছতে খেলখন শেষ হ'ল মানে প্ৰতিটো খেলেই শেষ হ'ল তাৰপিছতে এতিয়া হৈছে পুৰস্কাৰ ভাগ বিতৰণি আৰু এয়া এগৰাকী পুৰস্কাৰ লৈছে তাৰপিছতে এইগৰাকী মই
তিনিঠেঙীয়া দৌৰত তৃতীয় আছিল আৰু তৰু দ্বিতীয় কোন আছিল দ্বিতীয় মই শুনি কৰিব বিচাৰিছো আৰু তেখেত আছিল প্ৰণালী এণ্ড পূজা মই পুনৰ মহাপ্ৰভুক ইয়াৰ পিছত কোন হ'ব পাৰে Yes, Colombia. Sister Rider. আৰু লীলাৱতী গগৈ আৰু পুৰস্কাৰ প্ৰদান কৰিলোঁ মই বিশ্বজিৎ গোহাঁই ছাৰক অনুৰোধ জনাম চতুৰ্থ শ্ৰেষ্ঠ দল আমি সকলোকে শ্ৰেষ্ঠ বুলি এটা কাৰণে কৈ পৰিৱেশ ইমান সুন্দৰ এটা দিন আজি পাৰ হ'ল যিটো চতুৰ্থ শ্ৰেষ্ঠ দল হ'ল মূলাগাভৰু পইণ্টত আমি ৰাখিব বিচাৰিছোঁ আৰু শুভেচ্ছা আগবঢ়াইছে সম্পূৰ্ণ দলকেইটাক আমি চাৰিটি দলকে শুভেচ্ছা জনাইছোঁ আজি এই খেলখন অনুষ্ঠিত কৰাত বিশ্বজিৎ গোহাঁই তাৰ প্ৰতি আমি জয়বাদ দ্বিতীয় শ্ৰেষ্ঠ দল আৰু বহুতো যাবলৈ আছে তাৰ লগতে অংকুলনী কৌশিক চাহে দুয়োকে অনুৰোধ জনাইছোঁ আমাৰ অনুষ্ঠিত প্ৰথম দল সতী সাধনী দল দলতে আমি তেওঁ অনুৰোধ কিছু উলিয়াব পাৰোঁ আৰু সকলোৱে সহযোগিতা আগবঢ়াব লাগিব ইয়াকে সামৰিছোঁ ধন্যবাদ আৰু সকলোৰে উৎসাহ আছে যে আমি ইয়াৰ পিছৰ বছৰ 6টা নহয় 4টা নহয় আমি কেইবাটাও টীম আহিম আৰু বহুত ধৰণৰ খেল খেলিম আৰু সকলোৰে সহযোগিতা মই কামনা কৰিছোঁ থেংক ইউ খেল শেষ হ'ল দেই এতিয়া আমি ঘৰলৈ যাবলৈ ওলাইছোঁ আৰু আজিলৈ ইয়াতে সামৰণি মাৰিছোঁ বাই বাই এইটো ভিডিঅ' দেই